হেল্ল' বন্ধুসকল, জেংগটেক চাব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক শিকাম পেটাৰ্ণ পাহৰিলে কেনেকৈ লক খুলিব। আৰু এই ট্ৰিক শিকিবলৈ হ'লে আপুনি প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকক। বলক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টে আপুনি আপোনাৰ মোবাইলটো ছুইচ অফ কৰিব। তাৰ পাছত ভলিউম আপ কেটো আৰু লক কেটো একেলগতে হোল্ড কৰিব। কমচে কম 30 ছেকেণ্ডমান হোল্ড কৰিব। হোল্ড কৰাৰ পাছত আপোনাৰ এনেদৰে এটা ইণ্টাৰফেচ খোল খাব। এনেদৰে ওলোৱাৰ পাছত আপোনাৰ হোম কেটো ক্লিক কৰিব। তাৰ পাছত এনেদৰে ওলাব। ইয়াত লিখা থাকিব ৰিবুট ছিষ্টেম নাও, এপ্লাই আপডেট ফ্ৰম SD কাৰ্ড, এপ্লাই আপডেট ফ্ৰম ADB, ৱাইপ ডাটা ফেক্টৰী ৰিছেট। আপুনি ইয়াত ক্লিক কৰিব ৱাইপ ডাটা ফেক্টৰী ৰিছেট। ঠিক আছে, তাত ক্লিক কৰাৰ পাছত আপোনাৰ এনেদৰে এটা ইণ্টাৰফেচ খোল খাব। কনফাৰ্ম ৱাইপ অফ অল ইউজাৰ ডাটা, দিছ কেন নট বি আনডন। আৰু ইয়াত আপোনাৰ এটা ক্লিক কৰিব লাগিব। প্ৰথমটোত নহয়, দ্বিতীয়টোত নহয়, মাজৰটোত য়েছ ইৰেজ এভৰিথিং ইয়াত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলটো অট'মেটিকলি ৰিবুট হৈ যাব। কিন্তু আপোনাৰ মোবাইলত থকা সকলো ডাটা ডিলিট হৈ যাব আৰু এটা নতুন মোবাইলৰ ধৰণৰ হৈ যাব। চ' গাইজ, ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে আৰু কিবা জানিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব। চ' আজিলৈ বাই বাই, আকৌ লগ পাম এটা নতুন ট্ৰিক লৈ।